নমস্কাৰ বন্ধু বান্ধৱীসকল, অংকন ব্লগছৰ আৰু এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে। আজি ভিডিঅ'টো মানে বেলেগ একো নাই, ৰঙৰ কাম কৰিব আহিছিলোঁ যে ৰং মাৰিম অলপ মানে কি আগত ৰং কৰা আছিল, আগৰ ৰং গিলা বেয়া হৈ গৈছিল, এতিয়া নতুন ৰং মাৰিব লাগিলে আৰু আগৰ গিলা কৈছে কি কৰিব লাগিব এবাৰ মিস্ত্ৰী এইগিলা যে ৰেচা কি হোৱা নাই ৰেচাগিলা এইটো আগতে মানে বহুত বছৰ আগতে দুদিন কাটা আছিলে কাটা হৈছিলে একো নাই ইছ্যু নাই বাট এইটো যে স্কাটিং আছে এইখিনি জায়গাত এটা মেডিচিন আছে আপোনাৰ মেডিচিন যদি খাই আছো এইটো ডেম্প্ৰো এই ডেম্প্ৰোটো যদি নামাৰে নহয় ঠিক আপোনাৰ এনেকুৱা ফল হ'ব আজি ধৰক এটা 4-5 বছৰ পিছতে এনেকুৱা ফল দেখা পায় প্ৰথমতে এনেকুৱা হ'ব ফাৰ্ষ্ট এনেকুৱা হ'ব অলপ ডেমেজ হ'ব তলটো নেক্সট এনেকৈ জব হ'ব তাৰপিছত এনেকৈ কেলা আৰম্ভ হ'ব তাৰপৰত কি হয় তাত কিবা এটা হিট কৰিলে এৰি যাব এনেকৈ তাৰপিছত পোষ্ট সবকে যিমান মানে ঘৰৰ ৰং কৰা মানুহ এটাই ৰিকুৱেষ্ট কৰোঁ আমি মিস্ত্ৰীগিলা ডেম্প্ৰোটো নিশ্চয় ল'ব লাগে ডেম্প্ৰো নহ'লে বহুত আপোনাৰ লছ আমাৰ একো লছ নাই বাট লছ হয় গৃহস্থ আমি কাম পাম নে কি আমি কাম পাই আমি কাম কৰিব আৰু কাম পাই এনেকুৱা হ'ব নালাগে গেল এৰি গেল সেইকাৰণে ভিডিঅ'টো চাই থাকো এই ভিডিঅ'টো অলপ গুৰুত্বপূৰ্ণ ৰং মাৰাৰ আগত এই ভিডিঅ'টো একবাৰ চাই ল'ব ঘৰত ৰং মাৰাৰ আগত এইবিলাক এনেকৈ এৰিব লাগে এইফালে সি এৰি আছে এইফালে মই এৰি আছোঁ এইবিলাক এৰিব লাগে এই চাই এৰি গেল এইগিলা गया चला गया बाय बाय खत्म टाटा टाटा खत्म बाय बाय इला गरम पूरा से गया गेल गेल এইবার খান কথায় রঙের আওয়াজ হবে খান কোথায় বেশি এখানে কোথায় এর আওয়াজ হবে খান 60% থাকে আর 40% থাকে আগৰ ৰংবিলাক গোটাই উলিয়াই দিলোঁ গোটাই এৰাই দিলোঁ এই পোষ্ট এইটো এই পোষ্টৰ পৰা গোটাই এৰাই দিলোঁ পোষ্ট কালাৰ আছিল কালাৰ কেনেকুৱা আছিল এনেকুৱা কালাৰ আছিল চব এৰাই দিলোঁ ইয়াৰ পৰাই এইগিলা এৰাই দিলোঁ মানে এইগিলা বেয়া আছিল এইখিনি মানে বেয়া হোৱা নাই ওপৰখিনি আৰু এইফালে এইখিনি বেয়া হোৱা নাই এইখিনি ভালে আছে এইখিনি বেয়া আছিল চব এৰাই দিলোঁ ইয়াৰ পৰাই তাৰপিছত ইয়াত এইখিনি বেয়া আছিল এইফালে এইখিনি বেয়া আছিল পোষ্টটোৰ এই বেয়া হৈছে যিগিলা বেয়া আছে উঠাই দিলোঁ আৰু চব তাৰপিছত আৰু কি কৰোঁ দেখাই আছোঁ অলপ গোটাই এৰা হৈ গ'ল আগৰ পুৰাণ ৰংগিলা বেয়া ৰংগিলা যেখিনি আছে ভালে সেইখিনি বেয়াখিনিটো এৰি দিলোঁ পুটিন ভালকৈ পুৰা মিক্স কৰিলোঁ আটাৰ নিচিনাই আটাৰ গুড়িৰ নিচিনা ভালকৈ মিক্স কৰি লোৱাৰ পিছত তেনেকৈ পুটিন মাৰি থাকিলেই হ'ল পুটিন কাটা বুলি যি কয় এই মাৰি থাকিলেই হ'ল য'ত এৰা গৈছে তাতে এনেকৈ মাৰি থাকিলে আমাৰ পুটিং কাটি আছে অভিজিত মিষ্টাৰ অভিজিতে মানে আজি ফাৰ্ষ্ট পাৰ্ট আছিল আমাৰ কাৰ্যসূচী মানে কি যিগিলা বেয়া আছিল সেইগিলা এৰি দিলোঁ তাৰপিছত পুটিং কাটিলোঁ চাফা কৰিলোঁ এটা মেডিচিন মাৰিছে পুটিনৰ অৱস্থাটো হৈছে এইটো বিৰলা হোৱাইট ৱাল কেয়াৰ পুটিন
অল হোৱাইট কালাৰ পায় পুটিনটো বেলেগ কালাৰৰ পুটিন আছে কি জানি নাজানো এইটো বিৰলা হোৱাইট বিৰলা ৰেডো থাকিব পাৰিব বিৰলা ইয়েলো থাকিব পাৰে এইটো বিৰলা হোৱাইট পুটিন আৰু এইফালে আছে এইগিলা মাৰি আছে পুটিনগিলা তাৰে পিছত ৰং মাৰা যাব পুটিন মাৰাৰ পিছত পুটিন মাৰাৰ পিছত এইটো মাৰিব চিৰিজ মোৰ হাতখন কাটা গৈছে কোনোবা সহায় যদি কৰিব ইচ্ছা কিবা পইচা দিবি অলপ 10-20 টকা পাই চিলাই মাৰিব লাগিব নেপালত নিব লাগিব হাতখন আঙুলিটো সলাব লাগিব বোলে ডাক্তৰে কৈছে আজি খাওঁতে ফোন আছে এই পুটিন মাৰা হৈ গ'ল এইটো ভালে এৰাইছিলোঁ এই ভাই এইটো ভুল নকৰিব ৰং মাৰোঁতে হাৱা সোমালি পিছত দেখিলে ডাবল কাম কৰিব লাগে হাৱা সোমালি মানে কি ফাটি এৰি যাই থাকে এই এনেকৈ এৰি দিব লগা হ'ব তাই আমি এনেকৈ এৰি দিছোঁ এৰি দিয়াৰ পিছত আৰু এইগিলা আৰু ভালকৈ মাৰি আছোঁ আৰু পুটিন মাৰি আছোঁ তাই সেইবিলাকো মাৰিম তাতে অলপ আছে এইগিলাটো মাৰিমে দেখাইছোঁ আগতে তো ভিডিঅ'টো চাই থাকক আৰু কি কৰোঁ বন্ধুসকল আজি মানে ভিডিঅ'টোত বেলেগ বিশেষ একো নাই পানী উঠিল ফটো ফুৰিব যোৱা নাই আকৌ যোৱা নাই আৰু বহুত দিন ভিডিঅ' দিয়া নাই ভিডিঅ' নিদিলে বেয়া কথা ভিডিঅ'টো দিয়ে পেলাই দিয়াটো সেইকাৰণে ভাবিছোঁ আৰু বেলেগ ভিডিঅ'টো নাই কৰা মতো এই কাম এটা আছিল ৰঙৰ কাম তাকে দেখাই দিলোঁ অলপমান ৰঙৰ কামটো ভিডিঅ' কাম মানে কি আমি চব কামেই কৰোঁ লাইনৰ কামো কৰোঁ কিবা বেলেগ কামো কৰোঁ ৰঙৰ কামো কৰোঁ লাগি তিনি বেলেগত নাযায় যাতে তিৰিটো বেলেগত তাক নাযায় যাতে বিয়াৰ পিছত তিৰিটো বেলেগত তাক নাযায় চব কামে কৰোঁ হয় নহ'লে অলপ শিকছোঁ পাৰাই নৰাই নেকি বহি থাকিব লাগে কিনে নহয় কিবা এটা কাম কৰিবই লাগিব কামৰ কোনো ডাঙৰ নাই সেইকাৰণে যিকোনো কাম কৰোঁ কথা নাই এইবিলাক তো কি আৰু বেলেগ কি আৰু ভিডিঅ' বনাই আছোঁ কামো কৰি আছোঁ এনেকৈ কামৰ মাজত ভিডিঅ' বনাই পালা মাৰা মিস্ত্ৰী নাই এইটো কি পাৰ্ট টাইম কাম আছে পাৰ্মানেণ্ট কাম নহয় পাৰ্ট টাইম কাম পাৰ্মানেণ্ট কাম পিছত বিচাৰি আছোঁ বেলেগ ভাল কাম চব চাকৰি ইণ্টাৰভিউ মাৰি আছোঁ কিন্তু পোৱা নাই কি উপায় নাই আৰু ইণ্টাৰভিউ খোলাতে আৰু মাৰিম তো আৰু কি ক'ম ভিডিঅ'বিলাক চাই থাকোঁ সোনকাল 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক মানে 1000 ছাবস্ক্ৰাইবাৰটো কমি আছে অলপমান 600 আছে কিবাকৈ আপোনালোকে আৰু বাঢ়াই দিব আৰু কিবাকৈ মানে কি ভিডিঅ'টো চাই লাইক কৰি দিব কমেণ্ট কৰি দিব কমেণ্টটো নকৰে আৰু ছাবস্ক্ৰাইব হ'লেও কৰি দিব চেনেলটো অলপমান যাতে সোনকালে 1K হয় যাতে ভিউজো পাওঁ শ্বেয়াৰ কৰি দিব সেইকাৰণে বেছি আৰু নকওঁ আৰু লাম্বা হ'লে বেয়া কথা হ'ব কিন্তু লাম্বা হ'লেতো নাচানা ইমান ডাঙৰ মানুহ নহয় ইমান ডাঙৰ ইউটিউবাৰ নহয় যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব লাইকটো কমেণ্টটো কৰা কৰিবি নকৰা নাই তই ভিডিঅ'টো চাবি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু লাইক কমেণ্টো কৰিবি আৰু এনেকৈ কৰিলে অলপ ভাল লাগে অলপ মানে কি ভিডিঅ' দিলে অলপমান ভাল লাগিব যে ভিডিঅ' দি মানুহবিলাক চাই তেতিয়াহে গম পাম লাইক কমেণ্ট কৰিলে গম পাম যে মানুহবিলাক ভিডিঅ'বিলাক চাই তো নহ'লে আৰু ভাল নালাগে তো বেছি নকওঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু দে কমেণ্ট দিবি আৰু কোনে কোনে চাবা